নমস্কাৰ, মই ৰিপুঞ্জয় বৰদলৈয়ে ৰঙালী বিহুৰ এই শুভক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লকডাউনৰ বাবে এই উৎসৱ পাৰ্বণসমূহ প্ৰায় বন্ধ হোৱাৰ দৰে হৈ পৰিছিল 2 বছৰ। পুনৰ আকৌ আমি সেই আগৰ দৰেই এই উৎসৱসমূহ আমি পালন কৰিবলৈ পাৰিছোঁ। অসম নাতিশীতোষ্ণ মণ্ডলত পৰে, যাৰ বাবে অসমত এই থকা 6টা ঋতুৰ এই বসন্ততে আহি পৰে আমাৰ বাপতি সাহোন অতি মৰমৰ ৰঙৰে ৰাঙিয়াল কৰা বিহু, ৰঙালী বিহু বা বহাগ বিহু। আজি বিশ্বত সকলো ফালে খালি ধ্বংসই দেখা গৈ আছে। যুদ্ধ দামামা, আৰ্থিক সংকটত ভুগিছে, ৰাজনৈতিক সংকটত ভুগিছে সকলো। প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ আপোনালোকে দেখিছে, সেই বিনন্দীয়া ৰূপ গৈ পেলাই ধ্বংসৰ মুখলৈ যাব ধৰিছে। আৰু তাক মূল কাৰণটো হৈছে মানৱৰ কৃতকৰ্ম, আপোনাৰ আৰু মোৰ ক্ৰিয়াকলাপৰ বাবে। আজি খেতিয়কসকলে মূৰে কপালে হাত দিছে, কাৰণ কৃষি ক্ষেত্ৰত তেওঁলোক আগবাঢ়িব পৰা নাই। বতৰৰ পৰিৱৰ্তন, বেছি বৰষুণ, বেছি খৰাং, মানে সকলোতে বেছি হ'বলৈ লৈছে আৰু অকল্পনীয়ভাৱে বতৰৰ পৰিৱৰ্তন হ'ব ধৰিছে, যাৰ বাবে কৃষিভূমিত খেতি কৰা খেতিয়কসকলে বৰকৈ বাধাপ্ৰাপ্ত হ'বলগীয়া হৈছে, ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে, যাৰ বাবে গোটেই জাতিটোৰ কাৰণে, মানৱ জাতিটোৰ কাৰণে এটা ডাঙৰ বিপৰ্যয় এটা সৃষ্টি হ'ব ধৰিছে। চাহ খেতিকে ধৰক বা আমাৰ ধান খেতিকে ধৰক বা আমাৰ বাৰী খেতিকে ধৰক, এতিয়া আজিৰ তাৰিখত চাওকচোন, সকলো মাহ শস্যৰ পৰা ধৰি সকলো শাক পাচলিৰ পৰা ধৰি সকলো বস্তুৰ ভীষণ দাম বাঢ়ি গৈছে, মিঠাতেলৰ পৰা ধৰি সকলো বস্তুৰ। তাৰ কাৰণটো হৈছে এই প্ৰাকৃতিক পৰিৱৰ্তন। প্ৰকৃতি আয়ে নিজে নিজকে নৱৰূপ দিব পাৰে, কিন্তু সেই নৱৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত মানুহৰ যিবিলাক ক্ৰিয়াকলাপ বাঢ়ি গৈছে, ধ্বংসযজ্ঞ, বননীকৰণ ধ্বংস হৈ গৈ আছে, সেই ধ্বংসযজ্ঞৰ কাৰণেই এই পৰিৱৰ্তনসমূহ আমাৰ বাবে ক্ষতিগ্ৰস্ত হৈ পৰিছে। যুদ্ধ দামামা চলিছে, যাৰ কাৰণে গোটেই প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট হৈ পৰিছে। ৰাসায়নিক অস্ত্ৰ, মাৰণাস্ত্ৰ যিবিলাক চলি আছে, তাৰ কাৰণে প্ৰকৃতিৰ পৰিৱেশ ধ্বংস হৈ গৈ আছে, মানৱ জাতি ধ্বংস হৈ গৈ আছে, প্ৰকৃতিৰ এটা পৰিৱৰ্তন আনিবৰ কাৰণে বাধ্য হৈ পৰিছে। গতিকে আমি মানুহখিনিয়ে যদি বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল ডেভেলপমেণ্ট যিটো কথা কোৱা হয়, সেই ছাষ্টেইনেবল ডেভেলপমেণ্টক যদি আমি অগ্ৰাধিকাৰ দি পেলাই নিজকে যদি আগুৱাই নিবৰ কাৰণে যদি আগবাঢ়ি নাহোঁ, তেতিয়াহ'লে এই দিন আৰু বেছি দিন নাই যে আমি অসমতো হয়তো এই 6টা ঋতু আমি উপভোগ কৰিব নোৱাৰিব পাৰোঁ। মাত্ৰ থাকিব এটা গৰম, এটা থাকিব ঠাণ্ডা, মানে শীতকাল আৰু গ্ৰীষ্মকালহে থাকিব। এই শৰৎ, হেমন্ত, শীত আৰু বসন্ত এইবিলাক আমাৰ নোহোৱা হৈ পৰিব আমাৰ এই ক্ৰিয়াকলাপৰ ফলত, যিটো প্ৰাকৃতিক পৰিৱৰ্তনৰ কাৰণে হৈ পৰিছে। গতিকে আজিৰ এই ৰঙালী বিহুৰ শুভক্ষণত সকলোকে এজন বিজ্ঞানকৰ্মী হিচাপে, এজন শিক্ষক হিচাপে এটাই অনুৰোধ জনাইছোঁ, আৰু প্ৰকৃতি আইৰ ওচৰতো এটাই অনুৰোধ জনাইছোঁ, যাতে কুলিৰ কু নাইকিয়া হৈ নাযাওক। প্ৰকৃতি আইক যদি আমি সকলোৱে যদি আমি ধৰি ৰাখিব চেষ্টা কৰোঁ আহক, আৰু সেই চেষ্টা কৰিব লাগিব আমিয়ে, কাৰণ প্ৰকৃতি বা পৃথিৱীৰ বাকী সকলো বাসিন্দাই এই প্ৰকৃতিৰ লগত সাঙুৰ খাই সমিল মিলেৰে বাস কৰে। কিন্তু আমি নিজকে উন্নত জীৱশ্ৰেষ্ঠ কৰিবলৈ গৈ আমি সেই যিটো উন্নয়ন কৰি আছোঁ, সেই উন্নয়ন কৰিবই লাগিব, কিন্তু সেই উন্নয়ন হ'ব লাগিব বহনক্ষম উন্নয়ন, যাৰ কাৰণে আমাৰ উত্তৰ পুৰুষৰ কাৰণে আমি তাক সচেতন ৰাখিব লাগিব। তদুপৰি আমি আজিৰ প্ৰজন্মৰ কাৰণেও যিখিনি কৰিম সেইখিনি যাতে বহনক্ষম হয়, আৰু তেতিয়াহে আমি প্ৰকৃতিৰ লগত একে মিলি জুলি সুন্দৰভাৱে আগুৱাই যাব পাৰিম। আজিৰ এই শুভক্ষণত তাকে কৈ সকলোকে শুভেচ্ছা জনাই ধন্যবাদ।